নমস্কাৰ, মই দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল যাতে ঘৰতে পঢ়ি অধ্যয়ন কৰে তাৰ বাবে অলপ প্ৰচেষ্টা আগবঢ়াইছোঁ যাতে এই গণিত বিষয়ৰ পাঠ্য আলোচনা কৰি তেওঁলোকৰ মাজলৈ আগবঢ়াইছোঁ। গতিকে মই আগৰ ভিডিঅ'টো আলোচনা কৰি বৃত্তৰ সম্বন্ধে এটা ভিডিঅ' দিলোঁ। নেক্সট ভিডিঅ'টোত উপপাদ্য 10.2 বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। উপপাদ্য 10.2 আলোচনা কৰাৰ আগতে আমি জানিব লাগিব যে কথাটা এইটো এটা বৃত্ত, যেনিবা বৃত্তটোৰ স্পৰ্শক বিধি আগৰ ভিডিঅ'টো আলোচনা কৰিলোঁ। এতিয়া আলোচনা কৰিম বৃত্তৰ যিকোনো বিন্দু এটাৰ পৰা বৃত্তলৈ কেইডাল স্পৰ্শক আঁকিব পাৰি। এটা যিকোনো বিন্দু যেনিবা পি বৃত্তটোলৈ সদায় মনত ৰাখিবা দুডাল স্পৰ্শক আঁকিব পাৰি। এটা বিন্দুৰ পৰা মাত্ৰ কেইডাল স্পৰ্শক আঁকিব পাৰি? দুডাল স্পৰ্শক, এডাল এইটো স্পৰ্শ বিন্দু হ'ব, হয়নে? তাৰপিছত যিকোনো বিন্দুৰ পৰা এতিয়া যদি আমি এইটো বিন্দুৰ এইফালৰ পৰা লওঁ, এইটো যেনিবা কিউ বিন্দু, এইটো বিন্দু, এই বিন্দুটোৰ পৰা কেইডাল স্পৰ্শ আঁকিব পৰা যাব? অকল কেইডাল আঁকিব পৰা যাব? এইটো বেকা হৈছে, মোক কোনকৈ স্কেলে পাৰিলে অকল দুডাল। কেইডাল আঁকিব পাৰি মনত ৰাখিবা, দুডাল। বৃত্তৰ বহিবিন্দুৰ পৰা বৃত্তলৈ অকল এটা বিন্দুৰ পৰা যিকোনো দুডাল স্পৰ্শ। গতিকে উপপাদ্য আলোচনাৰ মাজলৈ আগবাঢ়োঁ আমি। সেইটো ইম্পৰ্টেণ্ট হয়, আহি থাকে প্ৰায় উপপাদ্য 10.2 প্ৰায় আহি থাকে পৰীক্ষাত বৃত্ত পাঠটোৰ পৰা। কি কৈছে উপপাদ্যত? কৈছে যে এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান। ঠিক আছে, এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকৰ দৈৰ্ঘ্যবোৰ সমান। আমি কৈছিলোঁ যে স্পৰ্শক কেইটা আঁকিব পাৰি? এটা বিন্দুৰ পৰা দুডাল আঁকিব পাৰি। কেনেকৈ আঁকিব পাৰি? ছবিটো আমি আঁকি লওঁ আগে। বৃত্ত কেন্দ্ৰবিন্দু কি কৈছে? এটা বৃত্তৰ যিকোনো বিন্দুৰ পৰা টনা, এইটো যেনিবা যিকোনো বিন্দু, এইটো কি বিন্দু? পি বিন্দু। টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান। এই স্পৰ্শকডাল ইয়ালৈ টানিলোঁ, এইটো এটা স্পৰ্শ বিন্দু, এই বেকা হৈছে, যদি আমি জানো এনেকৈ কাট খাই ইয়াত কাটিব, হয়নে? এতিয়া কাট খাই গৈছে, বৃত্তটো অকণমান আহি আছে যে এইডাল। এই স্পৰ্শকবোৰৰ কি কৈছে? দৈৰ্ঘ্য সমান বুলি কৈছে। আৰু এই দুডাল কি হ'ব? এই দুডাল ব্যাসাৰ্ধ, হয় নাই? বৃত্তটো এডাল ব্যাসাৰ্ধ। ব্যাসাৰ্ধডালে এইডালৰ লগত কি কোণ কৰে? আমি কৈছিলোঁ যে কিমান? 90 ডিগ্ৰী। এইটো উপপাদ্য 10.1ত, হয় নাই? স্পৰ্শ বিন্দুৰ লগত ব্যাসাৰ্ধডালে কিমান ডিগ্ৰী কৰে? 90 ডিগ্ৰী সমকোণ সৃষ্টি। এইটো চিম্বল দিছোঁ, এইটো পি, এইটো কিউ, এইটো আৰ দিলোঁ, হয়নে? এইটো বহিবিন্দুৰ পৰা বৃত্তলৈ কেইডাল স্পৰ্শক টানিব পাৰে? দুডাল, বা এটা বিন্দুৰ পৰা দুডাল টানিব পাৰি। গতিকে সমান কৰিব লাগে যে এই দুডাল সমান হ'ল। আমি এতিয়া অংকন কৰিম, এই দুটা জইন কৰি দিম, পি অ', এইটো অ' দিম, নাম কি দিম? অ' দিম। এতিয়া তোমালোকৰ কিতাপত আছে, বাকী কথাখিনি লিখা আছে, তোমালোকে চাই ল'বা। অ' কেন্দ্ৰ, ধৰা হ'ল অ' কেন্দ্ৰবিন্দু যুক্ত বৃত্তৰ পি এটা বহিবিন্দু, পি কিউ আৰু পি আৰ দুডাল স্পৰ্শক, বহিবিন্দুৰ পৰা দুডাল স্পৰ্শক। তাৰপিছত প্ৰমাণ কৰিব লাগে যে পি কিউ ইকুৱেল টু পি আৰ। এইটো কিতাপত লিখা আছে, চাবা। অংকন প্ৰণালীত কি লিখিলোঁ? পি অ' সংযোগ কৰা হ'ল। এতিয়া এইটো এটা সমকোণী ত্ৰিভুজ গঠন হ'ল নাই? কি হ'ল? পি কিউ অ' আৰু পি আৰ অ'। কিয়? এইটো 90 ডিগ্ৰী, দুটা সমকোণী ত্ৰিভুজ গঠন। গতিকে আমি কি দেখাম? দুইটা ত্ৰিভুজ সৰ্বাংগসম দেখাম। তেতিয়া যদিহে দুটা ত্ৰিভুজ সৰ্বাংগসম হয়, সিহঁতৰ কি হয়? বাহুকেইডাল সমান হয়। তেতিয়া কি দেখাব পাৰিম? পি কিউ পি আৰ লগত আমি কি দেখাব পাৰিম? সমান। গতিকে আমি চাওঁ, বাকীখিনি লিখি ল'বা, লিখা নাই মই, অংকন লিখিবা, কি কি দিয়া আছে প্ৰমাণ কৰিব লাগে। প্ৰায় প্ৰমাণত লিখিম মই, কিতাপত দিয়া আছে সেইখিনি আগৰখিনি লিখাখিনি, প্ৰমাণটো চোৱা। এতিয়া ত্ৰিভুজ দুটা গঠন হ'ল, সমকোণী ত্ৰিভুজ, সমকোণী ত্ৰিভুজ কাৰ পৰা? পি কিউ অ'ৰ, পি কিউ অ' আৰু দুটা আহিব নহয়, পি কিউ অ' আৰু পি আৰ অ'ৰ পৰা কি পাম আমি? কি সমান হ'ব বাৰু? সৰ্বাংগ সমান তিনিটা চৰ্ত লাগিব নহয়, তিনিটা। এডাল সাধাৰণ বাহু হ'ব নাই? দুইটা ত্ৰিভুজৰ পি অ'ডাল ইয়াৰো বাহু, পি অ'ডাল এইটো ত্ৰিভুজৰো বাহু, এইটো। গতিকে সাধাৰণ বাহু হ'ব পি অ' ইকুৱেল টু পি অ'। আমি কি লিখিব পাওঁ? সাধাৰণ বাহু হ'ল পি অ' ইকুৱেল টু পি অ'। এইটো কি? সাধাৰণ বাহু। তাৰপিছত অ' কিউ অ' আৰ লগত কিয় সমান হয়? বৃত্তৰ ব্যাসাৰ্ধ সকলোবোৰ কি হয়? সমান হয়। অ' কিউ ইকুৱেল টু অ'
কিমান হ'ব আৰ এইটো কি হ'ব ব্যাসাৰ্ধ বৃত্তৰ ব্যাসাৰ্ধবোৰ সকলো সমান আৰু এইটো কোন সমান হ'ব 90 ডিগ্ৰী 90 ডিগ্ৰী কিউ ইকুৱেল টু কিউ কি হয় আৰ ইয় 90 ডিগ্ৰী তিনিটা চৰ্ত হৈ গ'ল তিনিটা চৰ্ত হোৱাৰ লগে লগে দুইটা ত্ৰিভুজ কি হৈ যাব দুটা ত্ৰিভুজ কি হ'ব সৰ্বাংগম হ'ব কি মহাইছে এটাকে আমি কি লিখিব পাওঁ ত্ৰিভুজ পি কিউ অ সৰ্বাংগম চিম্বল কেনেকৈ দিম তাই কৈছে ওপৰলৈ ত্ৰিভুজ পি আৰ অ হ'ল দুটা ত্ৰিভুজ কি হ'ল সৰ্বাংগম সৰ্বাংগম হোৱাৰ লগে লগে কি হ'ব সৰ্বাংগম হোৱাৰ লগে লগে কি হ'ব এই দুটা চাইড কি হৈ যাব সমান হৈ যাব এটাকে পি কিউ কি হ'ব পি আৰ এইটো কোৱা হয় কি কাৰণে সমান হৈছে এইটো কি কি খাটিছে বাৰু এডাল হৈছে ৰাইট এংগল এডাল হাইপোটেনিয়াছ এইচ এটা লাটিকা দীঘল নহয় জানো এইচ আৰ এইচ আৰু এইটো কি হয় চাইড এইটো এংগল চাইড এণ্ড হাইপোটেনিয়াছ এটা অতিভুজ বা আৰ এছ এছ বুলি কোৱা হয় তিনিডাল ৰাইট এংগল এইটো হাইপোটেনিয়াছ কোনডাল এইডাল সাধাৰণ বাহুডাল তাৰপিছত এডাল এছটো কোনডাল চাইড এডাল এইটো কাৰ কাৰণে চি পি বুলি কোৱা হয় এইটো চৰ্তটো চি পি বুলি কোৱা হয় কৰস্পণ্ডিং চি পি আছিলে হয়নে চি পি কৰস্পণ্ডিং পাৰ্টছ অফ কনগ্ৰাইণ্ট ট্ৰাইংগল এইডাল কৰস্পণ্ডিং নহয় ইয়াৰ কৰস্পণ্ডিং কোনডাল এইডাল ইয়াৰ বিপৰীত কোনডাল এইডাল কনগ্ৰাইণ্ট ট্ৰাইংগল মানে সৰ্বাংগম হ'ল নহয় এইটো ট্ৰাইংগলৰ বাকী থকা পাৰ্টকেইডাল যদি দুটা ত্ৰিভুজ সৰ্বাংগম হয় সিহঁতৰ বাকী থকা বাহুকেইডালো কি হয় সমান হয় এটাকে পি কিউ ইকুৱেল টু পি হয় গতিকে প্ৰমাণ হৈ গ'ল আমাৰ এইটোৱে প্ৰমাণ কৰিব লাগিছিলে পি কিউ ইকুৱেল টু কি হ'ল পি আৰ গতিকে এইটো বহুত গুৰুত্বপূৰ্ণ অপবাদ্য তোমালোকে ভালদৰে বুজিবা আৰু নেক্সট ভিডিঅ'টোত মই ইহঁতৰ অনুশীলনী প্ৰশ্ন দিবলৈ সমাধান কৰি দিবলৈ চেষ্টা কৰিম ধন্যবাদ